ফালতু নেকি কিবা ও কৃষ্ণ এক দেৱ দুখ হাৰি ছাৰ মৰ্ণিং মৰ্ণিং কালি আপোনাৰ সপোনত দেখিলো নহয় কিবা বেয়াহে দেখিছ চাগে নহয় ভাল সপোনে দেখিছো কি দেখিছনো মানে আপোনাৰ থানাত বিদায় সভা পাতিছে মোৰ বিদায় সভা আপোনাৰ চাকৰি শেষ থানাৰ পৰা আপোনাক বিদায় দিছে কিমান বস্তু দিছে নহয় আপোনাক ছাতি লাখুটি পেন ৱাকাৰ এখন হুইল চেয়াৰ এখন ঐ পাখণ্ড তই দেখোন যিবোৰ বস্তু দেখিছ চব বেয়া বস্তুৱে দেখিছ কি বেয়া বস্তু বুঢ়া কালত আপোনাৰ এইবিলাক জীৱনৰ লগৰী হ'ব ৰাম মনে মনে থাকো কমল চুপ চুপ কাম বেছি নাথাকে মই কৰোৱেই এই চাকৰিটো হ'লে আমি দুইটা একেটা সময়তে ওলাই যাব লাগিব যে ৰাতিপুৱা সময়টো মানে অকণ দৌৰা দৌৰি লাগে সেইখিনি সময়ত সহায় কৰি দিলেই হ'ল এই চাকৰিটো হ'বই মানে ইণ্টাৰভিউ হ'ব আৰু বেছি দিন নাই আপুনি মোক কথাটো জনাবচোন দেই নাই 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 ছাৰ এইবিলাক ভাল কথা নাই তেওঁলোকৰো অকমান মাজে মাজে ট্ৰেন্সফাৰ হৈ থাকিব লাগে হয় নেকি তেতিয়াহ'লে মানে আমাৰ থানাত থকা হোমগাৰ্ডজনৰো ট্ৰেন্সফাৰ হ'ব 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 ছাৰ মই এতিয়াই লিখি আছো ছাৰ মই এতিয়া লিখি দিম ছাৰ হ'ব এইবিলাক মানে লিখা মেলা কামবিলাক মই বৰ বেয়া পাওঁ শুনাচোন কমলে যে সিদিনা আমাক পাৱাৰ দেখুৱাইছিলে আমাক যে বাহিৰত ৰাখি থৈছিলে আজি তাক টেনচন এটা দিম ভালকে কেনেকে মানে আৰে মই নিজে ল'ব নোৱাৰোতো আৰে অফিচৰ ডিচিশ্যন অফিচে বা ক'ত ট্ৰেন্সফাৰ দিয়ে মোক আৰে তুমি গোলাঘাটত আছা থাকি মই গোলাঘাটত ট্ৰেন্সফাৰ ল'ব লাগে আৰে কথাটো ওলাইছেহে আৰে কি বা হয় মই কেনেকে জানিম হা লিখা 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 ইংলিছতে লিখা বুজি নাপায় নহয় হেৰি এই তাৰ নামটো উল্লেখ থাকিব লাগিব কিন্তু আছে মানে সি আহিলে দেখুৱাই দিব লাগিব ন অফিচৰ অৰ্ডাৰ বুলি আজি দেখুৱাম তেওঁক আমাৰ পাৱাৰ একজেক্টলি লিখা তুমি লিখা দেই ৰিচা মই মানে ছাৰক ফোন কৰি জইনিং ডেট আৰু লিভিং ডেটটো মিলাই লওঁ কি লিখিছে বাইদেউ আপোনাৰে বায়'ডাটা লিখি আছো ভালে কৰিলে আপুনি আহি গ'ল হেৰি আপোনাৰ বাৰ্থ ডেট আৰু আপুনি বেহৰবাৰী কেতিয়া জইন কৰিছিলে সেইখিনি মোক লিখি দি দিয়ক কোনে বিচাৰিছে বাইদেউ ছাৰে বিচাৰিছে কিয় জানো কিবা ট্ৰান্সফাৰৰ কাৰণে নেকি হয় ছাৰ নাই ৰিচাই ৰিপৰ্টটো ৰেডি কৰিছে যদি হয় মই লগে লগে আপোনালৈ পঠিয়াই দিম হয় ছাৰ মই পঠিয়াই দিম হয় ছাৰ ৰ'বচোন কি হ'ল এই ট্ৰেন্সফাৰৰ কথাটো কিনো ওলাইছে তেনেকুৱা ফোন এটা ছাৰে মোক কৰিছে মানে অসমৰ সকলো থানাত কিমান হোমগাৰ্ড আছে তাৰ ৰিপৰ্ট এটা বিচাৰিছে কিবা বোলে 5 বছৰ একেখন থানাতে একেটা হোমগাৰ্ড থাকিব নোৱাৰে ট্ৰেন্সফাৰ কৰি দিয়ে ৰচোন মই ৰিচাক কিবা কথা এটা কৈ থৈ আহোঁ
কৰিছা মানুহ সেমেকিছে বুইছা কেহেৰা স্মৰণ লৈছে মনে মনে থাকক আজি চাম টেনচনৰ পাৱাৰটো ৰ'ব আহ এই এনেকুৱা এটা চিচি কেমেৰা এটা লগাই দিব গোটেই কেম্পাছটো ওলাই থাকিব নিজৰ বুলি এই নালাগে এইবিলাক কি নালাগে আপুনি অফিচলৈ ওলাই যাব ইফালে কেকেটা থানাত থাকিব এই চিচি কেমেৰাটো থাকিলে আপুনি গোটেই কেম্পাছটো অফিচত মোবাইলতে বহি বহি চাব পাৰিব তই ভাল কথা কলি দে চুৰ ডকাইতৰ লগতে কেকেটাকো নজৰ ৰাখিব পাৰিব আকৌ তেখেতক কিয় নজৰত ৰাখিম আপুনি অফিচলৈ যাওঁতে কাৰ কাৰণে সোমাই দিয়ে আৰু সভ্য একদম মুখ চম্ভালি কথা কবি এই কাৰোবাৰ তাক কাকতে আনি ৰাগি অকণ মাৰি দিলে আপুনি কি গম পাব ঠিক আইডিয়া দিছ তোৰ ট্ৰান্সফাৰ ইচ্ছা বাইদেউ বায়'ডাটা বনাই আছে বায়'ডাটা আপুনি ছাৰক কথাটো এবাৰ সুধিবচোন ভালদৰে মই সুধিম বাৰু আগতে মই ৰিচাৰ লগত পাতি লওঁ তই পটককে টেবলেট কেইটা লৈ আনকে যা হ'ব নামটো মই হোৱাটছএপতে পঠাই দিম হা যা দেখ একটা হ'ব কমলে কৈছে তাৰ বোলে ট্ৰান্সফাৰ অৰ্ডাৰ আহিছে আৰু তুমি বোলে কিবা বায়'ডাটা বনাই আছা কি মানে হেৰি কমল ক'ত আছে এই মই কিবা টেবলেট এটা আনিবলৈ পঠাইছো তাক গ'ল গ'ল মানে সিদিনা কমলে থানাখন চফা কৰাৰ অজুহাতত আমাক চবকে বাহিৰ কৰি দিছিলে কি টেম্পাৰ তেওঁৰ সেইদিনা তোৰ এইটো কিহৰ টেম্পাৰ তই যে দৰ্জা মাৰি থৈছ কিয় আৰে মই পকা মুচি আছো সেইকাৰণে হুপ লগাই থৈ দিছো আৰে দৰ্জা মাৰিব লাগে নি সেই বুলি আৰু যে আমি ইমান মাতি আছো মুখৰ মাত নাই কিয় চাওক মোক ছাৰে দায়িত্ব এটা দি থৈ দিছে চকী টেবুল সেইবিলাক চাফা কৰা পকা মোচা ঝাৰু দিয়া ফিল্টাৰত পানী ভৰা এইবিলাক মোৰ দায়িত্ব দায়িত্ব দিছে কৰ কিন্তু মুখেৰে মাতিব পাৰ ন তই এইটো মোৰ পাৱাৰ আপোনালোকে যে থানালৈ কেছ আহে আপোনালোকে পাৱাৰ দেখায় এতিয়া মোৰ কামত মই পাৱাৰ দেখাই আছো এইটো হোমগাৰ্ডৰ পাৱাৰ ৰাখিলো না বাহিৰত অলপ সময় ইয়াৰ মানে বাকলি প্ৰতিশোধ মানে ন আজি তাক দিনটো এনেকৈয়ে ৰাখিম তুমি মাত্ৰ তাক কথাটো সঁচা বুলি ক'বা হ'ব বাৰু বেচেৰাটো আজি অকণমান টেনচন দিওঁ ৰ'বচোন কমল ক'ত যোৱা এই টেবলেট দুটামান লৈ আহো কি হৈছে তোমাৰ হ'ব হে এতিয়া বাইলুং বাইদেউৰ কাৰণে লৈ আহো তোমাৰ আকৌ কি হ'ব ট্ৰেন্সফাৰ ইয়াৰ কিবা বাকী বোকা আছে নেকি চাব লাগিব ৰ ট্ৰেন্সফাৰৰ আগতে বাকী কেইটা উঠাব লাগিব বৌ কি আপোনাৰ চাকৰিটো দৰমহা কিমান পাব বাৰু হেৰি নাজানো পাই তেতিয়াতো কাকো পৰুৱাই নকৰিব কিয় বুঢ়া কালত ধন ঘটিব কম ফুটনি হ'ব আপোনাৰ মাটিত চাগে ভৰিয়ে নপৰিব এইটো কথা যে কিছুমান ক আৰু তই কমল আহিছে কমল আহিছে বাইদেউ এতিয়া এটা খাই দিব কমলদা চাওঁ যা ভাই মাতিছে কমলদা এইখিনিতে আপোনাৰ ডেট অফ বাৰ্থ আৰু এইখিনিতে আপুনি বেহৰবাৰী কেতিয়া জইন কৰিছিলে সেইখিনি লিখি মোক দি দিব পটককে লিখি দিয়ক পেন লাগে ভেচেৰাটো মুখখন দেখিছা একো বুজিও নাপাওঁ নহয় পদুম পদুম ৰিচা আহিল কিয় আহিলে কি হ'লনো তই মোৰ বস্তুখিনি ইয়ালৈ আনি দে মই ইয়াতে কামটো কৰি পেলাই গুচি যাম ভিতৰলৈ যাব নোৱাৰিব কি হৈছেনো কওকচোন তাইৰ পৰা মানে মই কাইদাকৈ 200 টকা এটা ধাৰলে ল'লো এতিয়া গ'লে জেক জেককে লাগিব নহয় মোৰ লগত কিন্তু 200 টকা এটা আছে মই আপোনাক দিব পাৰোঁ কিন্তু মোক কাম এটা কৰি দিব লাগিব দিবি কচোন কি কাম কৰিম মোৰ ট্ৰেন্সফাৰটো ৰখাই দিব লাগে হাই
মই ডিজিপিনে দিয়ে আজি তোক ট্ৰান্সফাৰ ৰাখিবলৈ সেইটো কোৱা নাই মোৰ মানে ট্ৰান্সফাৰ হ'ব হয় নি মানে গোটেই অসমৰে হোমগাৰ্ডত ট্ৰান্সফাৰ হ'ব আচ্ছা মোক বা এতিয়া ক'ত দিয়ে আপুনি দৰখাস্ত এখন লিখি দিব লাগে মোৰ অসুবিধাবিলাক লিখি দিব আৰু দুখত অলপ লিখি দিব যাতে মোৰ ট্ৰান্সফাৰটো ৰখাই দিয়ে হৈ যাব পাৰিম সেইদিনাখনৰ নিচিনা কিন্তু লিখি নিদিব ছাৰে যাতে মোৰ মুখত মাৰি নিদিয়ে আৰে বাবা সেইখন মই ধুনীয়া এপ্লিকেশ্যন লিখি দিছো ছাৰে ভাষা বুজি নাপায় তোৰ মুখলৈ মাৰি দিছে এইখন চাওকচোন চাওক ৰিচা বাইদেউ বায়'ডাটা বনাই দিছে ট্ৰান্সফাৰৰ কথা লিখা আছে না অ বিদিবা ক'লে গ'ল তেওঁ হেই ইমানকে টেনচন নিদিবা না 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 নহ'ব বহুত বাঢ়িছে সি হয়নে ৰ'বা সি ক'ত আছেনো মই চাই আহোঁগৈ কি লিখিছিনো এইটোৱে শেষ কৰিব নেকি প্লেনিংটো উৰিষ্যা ডাঙৰ কথা হ'ল নহয় কমলৰ কাগজখন ৰাকেশে পঢ়ি আছে ই ৰাম তেখেতে বুজাই দিলেতো গ'লেই আৰু ৰাকেশকো আমি কথাটো কোৱা নহ'ল ন কমলকে টেনচন দিছিলে এতিয়া দেখোন নিজেহে পাইছে টেনচন এইখন কোনে লিখিছে ৰিচা বাইদেউ ইয়াত দেখোন ট্ৰান্সফাৰ কথা একো লিখাই নাই এই ইংলিছত লেখা আছে না মই বুজি নাপাওঁ একোৱে লিখা নাই মাত্ৰ ইংলিছ শব্দ কেইটামান ভৰাই দিছে একো নাই মানে একো নাই দে টকা 200 দে আহিছে আহিছে একে টেবুল একে জেগা খালি মোবিলটোহে বেলেগ আছে ন প্ৰভু একে ভগৱানেহে মিলাইছে চব কৰিবা ভগৱান খালি লাষ্টত ফোনটো অহাই নিদিবা কলিয়া কৃষ্ণ কি খবৰ তোৰ ভালে আছে আপুনি ভালে আছে মোৰ ভাল কিবা কামত আহিলি নহয় থানাখনলৈ নাহিলে মোৰ গা চাবিলাকতো কিবা ভালেই নালাগিছে বা ইমান ভাল পাওঁ থানাখনত নহয় নহয় এচিটো বাহিৰত গৰম পৰিছে যে তই এচিৰ কাৰণে থানালৈ আহ এতিয়া খালি নহয় এচি যা বাইগুণ দোষীৰ লগতচোন কথা চথা চব মিলিছে এই কি হাগিব লগা মানুহটো নিচিনাকে ৰৈ আছ যা হ'ল আৰু গুচি যাম যা সঁচাই যাম আকৌ সঁচাকে যা পিছত কিন্তু ক'ব নোৱাৰিছে ৰাম তই গালি নোখোৱাকে নাযাৱ তাৰমানে এইটোও মিলিছে মিলিছে মিলাই দিম আকৌ যা পিছত কিন্তু ক'ব নোৱাৰিছে কৃষ্ণ প্ৰভু ফোনটো অহাই নিদিবা ফোনটো অহাই নিদিবা ফোনটো কি হ'ল এই ৰ উলিয়া ফোন উলিয়া ফোনটো উলিয়া যাওঁ এইটো তোৰ ইয়াত কেনেকে
এতিয়া গম পাইছে কি গম পাইছে? ভগৱানে চব কৰিছে কিন্তু বেয়া কাম কৰিলে কেতিয়াও সহায় নকৰিছে এইটো তোৰ ইয়াত কেনেকে সোমালে? গম পাইছে হা? এতিয়া গম পাইছে হা? এই! বাহ! সাংঘাতিক বস্তু ই পকেটত সোমোৱাই লৈছিলে যে। কথাৰ গুৰি তাৰমানে সেইটোহে। হয় সেইকাৰণেতো আপোনাৰ ওচৰলৈকে আহিছিলো কিবা এটা কৰকচোন এই ক্ষেত্ৰত আমাৰ মহিলা সমিতিয়ে একো কৰিব নোৱাৰে। তথাপিও কিবা এটা কৰিব লাগিব। এই আঁতুকা আঁতুকাৰ! আৰে ইখন ভৰিও আঁতুকা। উফ, ৰাম দুইখন ভৰিৰে আঁতুকা। মই জানো পাছে এখন এখনকে কাঢ়িছে তাতানো কি হৈছে তোক মানে নিদিলে নহয়। আঁতুকা বুলি কৈছো নহয়। কাণত ধৰ। অ কিহৰ পানিচমেণ্ট পাইছে মোবাইল চুৰ। হা এই চুৰ নকৰিছে হাততে লাগি আহিছে বাহ সেইটো চুইংগাম হা হাততে লাগি আহিবলে হা চুৰ কৰিবলৈ আহিছ বাহ ইজনী তাই হলে মবিল এটা কিনি দিব নোৱাৰিছে আপোনাৰ মবিলটোৰ কাৰণে তাইহে উস্তাদি মাৰিছে মঙহ নাইকিয়া ইজনী ঐ কি হ'ল কি বুলি কলি হা ঐ ৰ অ' ধান মামা কি কৰি আছা হা কামটো হ'ল কি এতিয়াও হোৱা নাই হয় নেকি হা এই শুন না পুতুম হেৰি সোনকালে কৰচোন কৰ কামটো লাগেতো শুন না মোৰ কথাটো শুনি লচোন ৰ'বচোন ৰ'ব মই কথা পাতি আছো হ'ব দে নহ'লে ধন মামা নহয় তই পাতি থাক মোৰ কথাটো শুনি লচোন ৰ'বচোন মই কথা পাতি আছো ইম্পৰ্টেণ্ট কথা আপুনি অলপ সময় ৰখচোন কি এইবাৰ কিন্তু সহায় কৰবি পূজাত কি তই পাতিয়ে থাক কিন্তু মোৰ কথাটো শুনি ইম্পৰ্টেণ্ট কথা পাতি আছো ৰাকেশ দা ডিষ্টাৰ্ব নকৰিবচোন নাই আমাৰ লগৰে হেৰি পুতুম মানে ৰ'বচোন কথা পাতি আছো না ইম্পৰ্টেণ্ট আমাৰ লগৰে বৰ ডিষ্টাৰ্ব কৰি আছে মই পূজাত ক'ত যাব পাৰিম ডিউটি কাঢ়াহে বেছি হ'ব হাছলা না কি খবৰ ৰচোন মোৰ পিছত কথা পাতিম হেল্ল' নহয় ব্যস্ত আছা নেকি বাৰু নহয় মানে ৰ নাও লগৰ এটা এনেই ডিষ্টাৰ্ব কৰি আছে কোন হাছনা না ৰ না কথা পাতি থাকিলে কিয় ডিষ্টাৰ্ব কৰি থাক হাছনা কোৱা এনে বাকী ভালে আছা কষ্ট হয় ন আমাৰ হাছনা মানে কি তোৰ প্ৰপাৰ্টি আপোনাৰ প্ৰপাৰ্টি মোৰ প্ৰপাৰ্টি নহয় কিন্তু মনত পৰিলে আমি ফোন কৰিব পাৰো নেক্সট টাইম ফোন কৰিব আপোনাক মই জ্বলাই দিম